আমাৰ ঘৰৰ চবতকে আচৰিত ধৰণৰ ফুল এপাহ, মানে কপৌ ফুল এপাহে ফুলিছে দেখিছেনে ৰাইজ। আৰু এপাহ মানে কাক দিম কি কৰিম মই এতিয়ালৈকে একো ধৰিব পৰা নাই, নিজেই মাৰিমেই নে। আৰু মৰমো লাগিছে, যোৱাবাৰো ফুলিছিলে দুপাহ আৰু এইবাৰ ফুলিছে এপাহ। আমাৰ বাৰীৰ ফুল আপোনালোকে দেখা পালে নহয়, সেয়াই আৰু ফুলিছে অকণমান, আৰু কেতিয়াবা বাৰু ভালকৈ দেখুৱাম বাৰীখন। আচলতে গোটেই পানী হৈ আছে ছাদৰ ওপৰত, সেইকাৰণে ভালকৈ দেখাব পৰা নাই। আৰু আজি মানে ব্লগটো এইকেইদিন মই মাজতে আচলতে কেইদিনমান দেৰি হ'ল দিয়া, এইবিলাক ব্যস্ত হৈ থাকোঁ, আচলতে দিয়া হোৱা নাই, সেইকাৰণে বেয়া নাপাব আপোনালোকে। আৰু আজি এতিয়া যাবলৈ ওলাইছোঁ শিৱসাগৰলৈ, মানে শিৱসাগৰলৈ কেইবাটাও কাৰণতো ওলাইছোঁ। যাম এবাৰ ৰংঘৰত সোমাম, তাৰপিছতে মোৰ ননন্দজনীৰ ঘৰ শিৱসাগৰ, বিয়া দিছোঁ, আৰু তাইৰ ছোৱালীজনীয়ে এবাৰ মেট্ৰিক ভালদৰে পাছ কৰিছে, ফাৰ্ষ্ট ডিভিজন পাইছে, 2টা লেটাৰ পাইছে, আৰু সেইকাৰণেও যাম খবৰ কৰিবলৈ। তাৰপৰা আৰু বিহু কিন্তু যিহেতু সময় নহ'ব, সেইকাৰণে বিহুৰ আগতে বুলি এপাক যাম। কাইলৈৰ পৰা আৰু বিহুৱেই হ'ব, গৰু বিহু সেইকাৰণে বিহুৰ আগতেই আমি গৈ আহিম। আৰু আলহী আহিব যে, সেইকাৰণে ক'ত যোৱা হ'ব আৰু ঘৰলৈ, গৈ নিজৰ ঘৰখনলৈ যাম। আৰু আপোনালোকে গম পাই থাকিব, ব্লগ দিম মই তাৰো। আৰু এতিয়া সেয়া যাবলৈ ওলাইছোঁ, তেনেহ'লে ব'লক ভিডিঅ'টো চাই থাকোঁ শেষলৈকে ব্লগটো। নমস্কাৰ ৰাইজ, আৰু এতিয়া আছোঁহি আচলতে ৰংঘৰৰ বাকৰিত আছোঁহি। আৰু ইয়াতে অহাৰ উদ্দেশ্য আচলতে কেইবাটাও, ইয়াতে ৰীল শ্বুটো কৰিম, ফটো শ্বুট কৰিম, তাৰপাছতে আৰু বেলেগ এটা কামো আছিলে, সেইকাৰণে উদ্দেশ্যে আমি শিৱসাগৰলৈ আহিছোঁ। আৰু আহিছোঁ এয়া ফটোশ্বুটবিলাকেই আছে, প্ৰায় দেখিছেই আপোনালোকে, বহুতেই কৰিয়ে আছে, আমিও ঠিক তেনেকৈ কৰিম বুলি আহিছোঁ। আৰু আজিৰ লুকটো এই আৰু চিম্পুলকৈ, মোৰ মুগাৰ মেখেলা চাদৰ পিন্ধি অহা নাই আজি, যিহেতু বহুতেই গৰম, আৰু সেইকাৰণে কটনৰে এযোৰ পিন্ধিছোঁ যোৰা। আৰু মই সেইদিনাখন যে কৈছিলোঁ আপোনালোকক, ৰঙা আপোনালোকে দেখিছে চাগে, হোৱাইটত ৰেড কালাৰ ফুল দিয়া এনেকুৱা কটন, আৰু এইযোৰ কটন ব্লেণ্ডৰে হয়, বাৰ ক্ৰিয়েশ্যনৰ মই আজি পিন্ধিছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰিব, আৰু পেজটো ফ'ল' কৰিব, আৰু লগতে ইনষ্টাগ্ৰামত ৰীল আপলোড কৰিম, আৰু আপোনালোকে চাব, মৰম দিব, আৰু দীঘলীয়া ব্লগ চাবলৈ হ'লে ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়াই, বাকী বিহু অকণমান লাগিছে আৰু নহয় নে, আপোনালোকৰ বিহু লাগিছেনে নাই জনাব, মোৰ কিন্তু লাগিছে। তথাপিতো মনটোও বহুত বেয়া হৈ আছে, যিহেতু আমাৰ হিয়াৰ আমঠুৱে ন্যায় পোৱা নাই, সেইকাৰণে আচলতে বহুত বেছি কিবা এটা কৰিবলৈ যোৱা নাই, একেবাৰে চিম্পুলকৈ আহিছোঁ, সাজি কাচিবলৈ একদমেই মন নাই। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই, আৰু সকলোৱে জুবিন দাৰ ন্যায় বিচাৰিছোঁ, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ, সোনকালে ন্যায় পাওক, এয়াই। থেংক ইউ, লাভ ইউ অল। আইচটো দি দিব নহয় ন?